গুড মৰ্ণিং ফ্ৰম বিহাৰ। আমি বিহাৰ আহি বিহাৰ পালোহি। এতিয়া বিহাৰত এখন ধাবাত সোমাইছোঁ ভাতটো খাবলৈ। ভাত মানে কিবা এটা নাস্তা কৰিম আৰু বহুত বেছি কষ্ট আছে, বহুত বেছি কষ্ট কৰি আহিছোঁ প্ৰয়াগৰাজ চাবলৈ, মেলা চাবলৈ। আৰু কি ক'ব, এই কষ্ট মানে এনেকুৱা হৈছে মানে অকলেই গাড়ী ড্ৰাইভিং কৰি আছোঁ প্ৰায় 800-900 কিলোমিটাৰ। আৰু কালি ৰাতিটো হোটেলত থাকিলোঁ, এইবিলাক দেখুৱাম মেলা নাই হোৱা বাৰু। আজি ৰাতিপুৱা শুই উঠি আকৌ লগালগ আহি এতিয়া আমি আছিলোঁ শিলিগুৰিৰ পৰা এতিয়া বিহাৰৰ কিবা এটা জেগা পালোঁহি। মই ইমান জেগাবিলাকৰ নাম নাজানো ভালকৈ। এতিয়া বিহাৰত আছোঁ। এখন আপোনাৰ ধাবা চাব পাৰে, সেইখন ধাবাত আমি খানাটো খাই লওঁ। খানাটো খাই আকৌ যাম আমি ডাইৰেক্ট প্ৰয়াগৰাজ। আজি প্ৰয়াগৰাজ পাই যাম, কিমান টাইম হয় কি হয় নাজানো। আৰু চাই থাকিব। মই বৰ বিশেষ ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ মই ড্ৰাইভিঙত থাকোঁতো। ড্ৰাইভিং কৰি থাকিলে মানে বৰ বিশেষ বেছি ভিডিঅ' কৰিব নোৱাৰি। মানে মোক বেলেগে ভিডিঅ' কৰি দিবলৈ ক'বলৈও বেয়া লাগে। আৰু বেলেগে ভিডিঅ' কৰিলে ইমান ক্লিয়াৰিটিটো নাহে, ধৰক ড্ৰাইভিং কৰি থাকোঁ। সেইটো কাৰণে বেলেগ ধৰক মোক ভিডিঅ' কৰা নাই ড্ৰাইভিঙত। আৰু মানে ৰাস্তাবিলাক বহুতেই বেছি ধুনীয়া, বহুত কিবাকিবি দেখিছোঁ, কিন্তু আপোনালোকক দেখাব পৰা নাই মানে। সেইটো কাৰণে বহুত বেছি দুখী মই, মাফ কৰি দিব আৰু চাই থাকিব ভিডিঅ'টো। আৰু নেক্সট আৰু অলপ আপডেট দিম কিবাকিবি গৈ থাকোঁতে। এতিয়া খাই বৈ লোৱাটো অকণ দেখাম বাৰু। আছোঁ দাল তড়কা এইবিলাক খাই বৈ লওঁ। নমস্কাৰ। বিহাৰৰ নিচিনা বেয়া জেগা নাই, এনেকুৱা জামত ফচি গৈছোঁ। চাওকচোন এনেকুৱা জাম, এইফালে পৰা এখন ট্ৰাকেট আনলিমিটেড, এইফালেতো গাড়ী জাম কালিৰ পৰা। এইখন প্ৰয়াগৰাজ গৈ আছে, আমিও আহি আছোঁ এইখন। আৰু এনেকুৱা জাম এইটো চাইডেতো জামেই। ইয়াত মানে যোৱা জেগাটো আহিছে, অহা জেগাটো গৈছে। মানে না ৰুলছ ফ'ল' কৰিছে না কিবা কৰিছে। পুলিচৰতো কোনো দেখা দেখিয়ে নাই। আৰু কি ক'ম আৰু, বিহাৰ বহুত লেতেৰা জেগা ক'বলৈ গ'লে মানে। এতিয়া মই এইফালে আছোঁ, এতিয়া আমি ৰখি আছোঁ। আমাৰ চিন্তা হৈ গৈছে যে আজি আমি পাবগৈ লাগিছিলে প্ৰয়াগৰাজ, কিন্তু আমি এতিয়ালৈকে আৰু 300-350 কিলোমিটাৰ আছে, যাবই পৰা নাই মানে। তাৰ কাৰণে টেনশ্যন হৈ গৈছে, কি হ'ব কি নাই। এতিয়া আহি আছোঁ, এনেকুৱা এইফালৰ পৰা চাওকচোন, এইফালৰ পৰা গাড়ী আহিছে এইখন। সেইটো আমি গৈ থকা জেগাত আহি গৈছে গাড়ীটো। এইটো কিবা এটা কৈছে আহি কিনে। কি হ'ব। আমাৰ কি হ'ব আৰু মুঠতে আমি ফচি থাকিম। ৰাতিটো ইয়াতে থাকিম, কথা নাই, ইয়াতে শুম। খালি সিফালৰ পৰা অহা ট্ৰাকখিনিৰ কাৰণে টেনশ্যন। বিহাৰৰ নিচিনা লেতেৰা জেগা নাই মানে। বিহাৰ সঁচাকৈ বিহাৰীয়ে যে গেলাই দিছে মানে। আমাৰ অসমত যে ভিতৰত লেবেল দেখুৱাম আমি, এনেকুৱা লেতেৰা জেগা জামত ফচি এতিয়া সন্ধিয়া হৈ গ'ল। আৰু 350 কিলোমিটাৰ কেনেকৈ কি কৰিম আৰু মুঠতে আজি থাকিম আৰু UP সোমাই লওঁ, তাৰপিছত থাকি দিম ইয়াতে। নাথাকিলে উপায় নাই আৰু প্ৰয়াগৰাজ পাবগৈ নোৱাৰোঁ, কাৰণ এতিয়াও 7-8 ঘণ্টাৰ ৰাস্তা আছে। 7-8 ঘণ্টাৰ ৰাস্তাটো যাব নোৱাৰিম। ব্লগটো ইয়াতে এণ্ড কৰি দিছোঁ। ধন্যবাদ। ধন্যবাদ। ৰাস্তাটো দেখাব। আমি এতিয়া গৈ আছোঁ প্ৰয়াগৰাজ টু বনাৰস এক্সপ্ৰেছ হাইৱেত আছোঁ। বৰ্তমান ভাইটিয়ে সুন্দৰভাৱে গাড়ী চলাই আছে। আমি সকলোৱে মহাকুম্ভ মেলালৈ গৈ আছোঁ। আৰু এইখন সময়তে আমি মহাকুম্ভ মেলাত উপস্থিত হ'মেই। আৰু 2 ঘণ্টা, জাম লাগিলে 3 ঘণ্টামান লাগিব। ইমান সুন্দৰ ৰাস্তা, ইমান সুন্দৰকৈ বনাইছে। অন্ধ্ৰপ্ৰদেশ পাইছে ৰিয়েলি যোগী গভৰ্ণমেণ্ট। ৰাতি 12টা বাজিছে। 12টা বজাতো কিমান ভিৰ সেইটো গাড়ী মেক্সিমাম পাৰ্চনেল গাড়ী আছে। তেনেকুৱা ভিৰ আৰু অকণ আগতে ভিৰ হ'বলৈ গ'লে হ'লেও নাই বন্ধ।
গাইছ চাওক কিমান টোল গেটত মানুহ ৰাতি 1টা বজাতো দেখিছেনে 1টা বজাত এইটো ইউপি টোল গেট এখন টোল গেটখনৰ নাম নাজানো কি হয় টোল প্লাজা লানা নগৰ এটা লিখা আছে লানা নগৰ বহুত বেছি লালা নে লালা নগৰ মিষ্টেক হৈ গৈছে কি ক'ব বহুত বেছি ভিৰ দেখিছেনে ইফালে আহি থকা নাই কোনো সবে গৈ আছে দিন ৰাতে প্ৰয়াগৰাজ গৈ আছে চাই লওক আমি গাড়ীৰ ভিতৰত মই ড্ৰাইভিং কৰি আছোঁ হ'লে অকণমান ভিডিঅ' কৰিছোঁ টোল গেট কাৰণে ভিডিঅ' কৰিছোঁ নাই কৰা বাৰু অনলি টোল গেটত কৰিছোঁ টোল গেট আমাৰ পইচাটো কটা নাই ষ্টপ হৈ আছে এই লগালগ হৈ গ'ল এতিয়া হৈ গ'ল আৰু ভিডিঅ' নকওঁ দেই